Hello students, welcome to my class. আজি exercise 2.5 or question number 9 সত্যাপন কৰা এটো কৰি চাম। Roman 1 আছিলে x cube plus y cube equal to x plus y into x square minus xy plus y square. Solution to চাবা আমি সত্যাপন কৰিব লাগে মানে রাইট সাইড আৰু লেফট সাইড সমান হ'ব। তে আমি প্ৰথম ৰাইট হ্যান্ড সাইডৰ পৰা কৰিম। রাইট হ্যান্ড সাইডত কি আছে x plus y into x square minus xy plus y square. আমি প্ৰথমতে x square minus xy plus y square পূৰণ কৰিলো। x into x square x cube, x into xy হ'ব minus x square y, x into y square হ'ল plus xy square plus y কৰিবা এবাৰ y into x square y into xy square plus y into y square y cube. এটা সবা minus plus cancel যাব minus x square y equal to থাকিব কি আমাৰ x cube plus y cube equal to আমাৰ left hand side এটাকে আমি পালো right hand side equal to left hand side or left hand side equal to right hand side. Next আমি আহিছো Roman 2 লে এবাৰ আছে x cube minus y cube equal to x minus y into x square plus xy plus y square. এতিয়াও আমি কোনটো সাইডৰ পৰা কৰিম রাইট হ্যান্ড সাইডৰ পৰা কৰিম। রাইট হ্যান্ড সাইডৰ পৰা x minus y প্ৰথমতে x সেকেন্ডটো ইনটু কৰিম তাৰ পিছত y কৰিম। x into x square হ'ব x cube plus x square y plus xy square. Next আহি যাব minus যেহেতু মাইনাস চিন আছে y লগত আগত গতিকে তোমালোকে ফৰৱাৰ্ড কৰি চাই ল'বা minus y into x square হ'ব minus yx square minus xy square minus y cube. এতিয়া চাবা minus plus খিনি কেনসেল যাব থাকিব কি x cube minus y cube equal to left hand side. হল এটাকে আমি কি পালো left hand side equal to right hand side. তাৰ মানে আমাৰ সত্যাপন হল। নেক্সট কোৱেশ্চন নম্বৰ 10 লৈ যাও। কোৱেশ্চন নম্বৰ 10 উৎপাদক বিশ্লেষণ কৰিব দিছিলে। y cube plus 125 z cube. The 27 to আমি 3 cube লিখিব পাৰো গতিকে আমি এটো কি লিখিম 3y whole cube plus 5 or 5 তিনটা পূৰণ কৰিলে 125 পাও গতিকে 5z whole cube. এটো আমাৰ ফৰ্মুলাত আছে x cube plus y cube. ইয়াৰ 9 নম্বৰ যেটো আমি সত্যাপন কৰিছিলো হেতু ফৰ্মুলাত আমি পাতি দিম কি হ'ব thrice y plus 5z thrice y whole square minus thrice y into 5z plus 5z whole square. 9 নম্বৰ সত্যাপন কৰিবলৈ দিয়া গিটাৰ ফৰ্মুলা ইউজ কৰিছো thrice y plus 5z thrice y whole square মানে 9y square minus 3y into 5z কিমান হ'ব 15yz plus 25z square. হল এবাৰ নেক্সট Roman 2 to sum 64m cube minus 343 n cube. এবাৰ মাইনাসত আছে গতিকে আমাৰ কোৱেশ্চন নম্বৰ 9 ৰ সেকেন্ড যেটো ফৰ্মুলা হেতু হ'ব 4m whole cube আমি লিখিব পাৰো 4 তিনটা পূৰণ কৰিলে 64 পাই আৰু 7 তিনটা পূৰণ কৰিলে কিমান পাই 343 তো হ'ব 4m minus 7m 4m whole square আমি জানো 16m square minus 4m into 7n sorry plus 4m into 7n কৰিব লাগিব আমি 7 into 4 28mn plus 7n whole square মানে 49n square 49n square ধৰিব পাৰিবা নহয়
এটোৱে হ'ল উৎপাদক বিশ্লেষণ নেক্সট আমি কোৱেশ্চন নম্বৰ 11 লৈ যাম 11ত কি দিছে সলিউশনটো আমি কৰিম ডাইৰেক্ট কোৱেশ্চন নম্বৰ 11 27x³ + y³ + z³ - 9xyz এটো উৎপাদক বিশ্লেষণে কৰিব লাগে 27 টো আমি 3x³ লিখিব পাৰিম plus y³ লিখিম plus z³ minus 3 into 3x into y into z লিখিম এটো ফৰ্মুলা হৈছে x³ plus y³ plus z³ minus thrice xyz এটো ফৰ্মুলা মতে কি হয় ইকুৱেল টু x plus y plus z এতিয়া আমি ইয়াত কিমান হ'ব thrice x plus y plus z into x square হয় গতিকে আমি কি লিখিব লাগিব thrice x square মানে 9x square plus y square plus z square লাষ্টৰ যেটো ফৰ্মুলা হেতু হ'ব আমাৰ 3 আমাৰ xy পূৰণ কৰিব লাগে গতিকে 3x into y minus yz minus zx 3xz হল এটো ফৰ্মুলাটো মই লিখি দিছো x³ plus y³ plus z³ minus 3xyz equal to x plus y plus z into x square plus y square অলপ তললে গুচি গল তোমালকে ফৰ্মুলাটো মানে অভেট 8 টো চাই ললে হ'ব z square minus xy minus yz minus zx হে ফৰ্মুলা মতে আমি বহাই দিলো হল এটো হল সলিউশনটো থ্যাংক ইউ